মোৰ নাম অমিত। তেতিয়া মোৰ বয়স প্ৰায় 12 বছৰমান আছিল। বাৰিষাৰ প্ৰথম জাক বৰষুণত পথাৰ, নৈ, বিল পানীৰে উপচি পৰিছিল। সকলো ফালে পানীৰ সোঁত ববলৈ ধৰিছিল আৰু বিভিন্ন প্ৰজাতিৰ মাছবোৰে সেই পানীৰ সোঁতবোৰত খেলিবলৈ ধৰিছিল আৰু মোৰ মাছ ধৰাৰ হেঁপাহ অতিকৈ প্ৰিয় আছিল। যেতিয়াই সময় পাইছিলোঁ মাছ ধৰিবলৈ মই ওলাই গৈছিলোঁ। তেনেকৈয়ে এদিনাখনৰ ৰাতিৰ কথা। মই মোৰ এজন দাদাৰ লগত সেইদিনাখন ৰাতি মাছ ধৰিবলৈ ওলাই গৈছিলোঁ। আমি লগত এটা টৰ্চ লাইট, এখন বেকাদা, খালৈ আৰু মাছ ধৰা জোপাটো লৈ পথাৰৰ ফালে ওলাই যাওঁ। আমি সিদিনাখন বহুতখিনি মাছো পাইছিলোঁ, বিশেষকৈ গৰৈ, মাগুৰ, শিঙি আদি। ইমানবোৰ মাছ পাই মোৰ বিৰাটেই ফূৰ্তি লাগি আছিল। মাছ ধৰোঁতে ধৰোঁতে সেইদিনাখন বহু দেৰিও হৈ গৈছিল। তেতিয়াই মই দাদাক ক'লোঁ যে বহুখিনি মাছ পালোঁ, ঘৰলৈ যাওঁ ব'ল। কিজানি মাহঁতে ঘৰত ৰৈ আছে, বেছি দেৰি কৰিলে খং কৰিব পাৰে। তেতিয়াই কিছু দূৰত যেনে এটা ডাঙৰ মাছ জঁপিয়ালে। মই আৰু দাদাই মনে মনে শুনিবলৈ ধৰিছিলোঁ। কিছু সময় পিছত আকৌ আমি ভাবি আছিলোঁ যে ইমান ডাঙৰ মাছ পালে চোন মজা হ'ব। দাদাই ক'লে, মনে মনে থাক, নহ'লে মাছটো পলাই যাব। আমি মনে মনে চুপি থাকিলোঁ যে মাছটো কোনফালে গৈ আছে। কিন্তু তেতিয়াই আকৌ মাছ জঁপিয়ালে। এটা নহয়, কেইবাটাও মাছ। যেন কেইবাটাও মাছ একেলগে পানীত জঁপিয়াবলৈ ধৰিছিল। লাহে লাহেকৈ সেই শব্দবোৰ বেছিকৈ হ'বলৈ ধৰিছিল। পথাৰৰ পানীবোৰ জোৰ জোৰকৈ লৰিবলৈ ধৰিছিল। তেতিয়াই মোৰ ঘোঁৰাবাকৰ কথা মনলৈ আহিবলৈ ধৰিছিলে। ঘোঁৰাবাক, এইটো এটা প্ৰেত হয়, পানীত থকা এটা প্ৰেত। ই হেনো দেখাত মানুহৰ দৰেই হয়, কিন্তু গাৰ তলৰ অংশ ঘোঁৰাৰ আকৃতিৰ হয়। মই ভাবিবলৈ ধৰিছিলোঁ, ই সেইটোৱেই নেকি? এইটো ভাবি ভাবিয়ে মোৰ হঠাৎ মনলৈ ভয় আহিবলৈ ধৰিছিল। দাদাই হঠাৎ সেইফালে টৰ্চ লাইট মাৰি দিলে আৰু টৰ্চ লাইটৰ পোহৰত যি দেখিবলৈ পাইছিলোঁ সেইটো ভাবিলেই মোৰ আজিও বুকু কঁপি উঠে। মই যি ভাবি আছিলোঁ সেইটোৱেই দেখিছিলোঁ। কমেও 10 ফুটমান দীঘল এটা মানুহ, যাৰ ভৰি দুখন ঘোঁৰাৰ দৰে আছিল। দীঘল দীঘল হাত আৰু মুখেৰে দুটা দীঘল দীঘল দাঁত ওলমি আছিল আৰু মুখৰ ফালে টৰ্চ লাইট মাৰি দিয়াৰ লগে লগেই সি জাঙুৰ খাই উঠিছিল আৰু এটা ভয়ংকৰ গুজৰণিৰে আমাক খেদি আহিবলৈ ধৰিছিল। সেই দেখিতে মোৰ মূৰটোৱে কাম কৰাই বন্ধ কৰি দিছিলে। মই তাতেই থিয় হৈ চায়েই আছিলোঁ। দাদাই লগে লগেই পলা ঐ পলা বুলি দৌৰিবলৈ ধৰিছিলে, কিন্তু মই যেন পলাবলৈও পাহৰি গৈছিলোঁ। দাদাই মোৰ হাতত ধৰিয়ে জোৰকৈ টানি নিয়ে আৰু তেতিয়া গৈ মোৰ চেতন আহে। আমি দৌৰিয়ে থাকিলোঁ যিমান বেগত পাৰোঁ, কিন্তু সি আমাৰ পিছ এৰাৰ নামেই লোৱা নাছিলে। পানীত জোৰ জোৰকৈ তাৰ খোজৰ শব্দ মোৰ কাণলৈ আহিয়ে আছিল। কিন্তু কোনোমতে কিছু সময় পিছত আমি এটা পাৰলৈ আহি পাওঁ, কিন্তু এতিয়াও ভয়ত মোৰ গা কঁপিয়ে আছিলে। কিজানি সি আমাৰ পিছে পিছে এতিয়াও আহিয়ে আছে। এই ভাবিয়ে আমি আকৌ দৌৰিবলৈ ধৰিছিলোঁ। তেনেকৈয়ে কিছু সময় পিছত আমি ঘৰলৈ আহি পাইছিলোঁ। ইয়াৰ পিছত সেই ভয়ে মোক এসপ্তাহলৈ প্ৰতিবাদ জোৰত পেলাইছিলে। আজিও ৰাতি মাছ ধৰিবলৈ যোৱাৰ কথা মোৰ মনলৈ আহে, কিন্তু সিদিনাখনৰ সেই ঘটনাই মোক আকৌ বাধা দিয়ে। মোৰ নাম অভি। সৰুৰে পৰাই যেতিয়াই গৰমৰ বন্ধ পাইছিলোঁ, মই পেহা পেহীহঁতৰ ঘৰলৈ প্ৰায়েই গৈছিলোঁ, কাৰণ পেহীহঁতৰ তালৈ যোৱাৰ মজাই বেলেগ আছিলে। পেহীহঁতৰ গাঁওখনলৈ গৈ মোৰ বিৰাটেই ভাল লাগিছিলে। তাতে থকা লিচু গছ আৰু আম গছত উঠি উঠি আম লিচু খোৱাৰ মজা
পুখুৰীত গা ধোৱা, মাছ ধৰিবলৈ যোৱা, সেই চব বৰ মজা লাগিছিলে। এই সকলোবোৰৰ ভিতৰত আচল মজাটো আছিল বৰশী বোৱাই মাছ ধৰা। আজি মোৰ ২৬ বছৰ বয়স হ'ল। এতিয়া মই এটা চাকৰিত কৰ্মৰত, কিন্তু আজিও কেতিয়াবা কেতিয়াবা সেইবোৰলৈ মোৰ মনত নপৰা নহয়। সেই সময়ৰে এটা সৰু ঘটনা আপোনালোকক মই আজি ক'ব বিচাৰিম। আবেলিৰ সময় আছিল। পেহীৰ ল'ৰাটোৰ লগত সিদিনাখন ওচৰতে থকা এখন বিলত মই বৰশী বাই আছিলোঁ। আমি বৰশী বাইয়ে আছিলোঁ। হঠাৎ মই দেখিলোঁ যে আমাৰ পৰা কিছু দূৰ আঁতৰত এজন সৰু ল'ৰাই বিলৰ কাষত বহি বহিয়ে বৰশী বাই আছিলে। হয়তো ওচৰৰ গাঁৱৰে হ'ব পাৰে, মই ভাবিছিলোঁ। সেই সময়ত মোৰ আৰু বেছি ভাল লাগিবলৈ ধৰিছিল যে সিও বৰশী বাই আছিলে, যেন আমি এজন নতুন বন্ধু পাইছিলোঁ। সেই সময়তে হঠাৎ বহুত জোৰেৰে বৰষুণ দিবলৈ ধৰে। আমি লগত সিদিনাখন ছাতি নিবলৈও পাহৰি গৈছিলোঁ। সেয়ে কাষতে থকা এজোপা গছৰ তললৈ আমি গুচি যাওঁ। কিন্তু সেই ল'ৰাজনে তেতিয়াও তাতেই বহি বহি বৰশী বাই আছিলে। বৰষুণৰ তলত তিতি ভিজিয়ে সি বৰশী বাই আছিলে। আমি জোৰ জোৰকৈ কেইবাবাৰো চিঞৰ লগাওঁ আমাৰ লগত আহিবলৈ, কিন্তু আচৰিত, সি এবাৰো ঘূৰি নাচালে। সি বছ বৰশীত মগ্ন আছিল। মই কেৱল তাৰ ফালে চায়েই আছিলোঁ। তেতিয়াই হঠাৎ এটা কথা মোৰ মনলৈ আহিবলৈ ধৰিছিলে যে তাক মই কেৱল বহি থকাই দেখিছিলোঁ। তাৰ গাত একোৱেই লৰচৰ নাছিলে। নে কিবা কৈ আছিলে, নে কিবা কৰি আছিলে। আনকি মই দেখাৰ পৰাই তাক এটা মাছো পোৱা দেখা নাছিলোঁ। যেন সি কেৱল পানীত বৰশী টোপাই বহিয়ে আছিলে। কিছু সময় পিছত বৰষুণ কমে আৰু আমি আকৌ বৰশী টোপাবলৈ যাবলৈ ধৰিছিলোঁ। কিন্তু মই মোৰ পেহীৰ ল'ৰাটোক ক'লোঁ যে বল আমি চাই আহোঁ যে সি বাৰু কেইটানো মাছ পালে, আৰু আমি তাৰ ওচৰলৈ যাওঁ। তাৰ বাল্টিঙত এটা ডাঙৰ বৰালি মাছ আছিলে। ৱাও, ইমান ডাঙৰ মাছ এতিয়াই পালে নেকি তই? মই সুধিছিলোঁ। কিন্তু তেতিয়াই হঠাৎ আমি যেন ভয় খাই পৰোঁ আৰু আমি ওলোটা খোজেৰে চুপচাপকৈ পিছলৈ ঘূৰি যাবলৈ ধৰিছিলোঁ। তেতিয়াই সি হঠাৎ আমাৰ ফালে ঘূৰি চালে। তাৰ গোটেই মুখখনত নাক, মুখ আদি একোৱেই নাছিলে, চকু দুটাৰ বাহিৰে। তাৰ এটা ভয়ংকৰ মুখমণ্ডল আছিল, একদম ক'লা। কেৱল ৰঙা ৰঙাকৈ জ্বলি থকা দুটা চকু আছিলে। ইয়াৰ পিছতেই গাঁৱৰ কিছুমানে আমাক কৈছিলে যে কিছুদিনমান আগতেই সেইখন বিলত পানীত ডুবি এজন ল'ৰাৰ মৃত্যু ঘটিছিল, আৰু তাৰ পিছৰ পৰাই সেইখন বিলৰ পাৰলৈ যোৱা যিকোনো লোককেই সি প্ৰায়েই দেখা দিছিল।